বন্ধু-বান্ধৱীসকল মাহিৰ একাডেমী চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এনিথিং এলছ। আগৰ ভিডিঅ' কেইটাত আলোচনা কৰিছিলো হোৱাট ইলছ, হাউ ইলছ এনেকৈ আলোচনা কৰিছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো এনিথিং এলছ। বন্ধু-বান্ধৱীসকল ইংৰাজীত কথা পাতিবলৈ হলে এনেকুৱা ৱাৰ্ডৰ ব্যৱহাৰ আমি জানিবই লাগিব। গতিকে যিয়ে নহওক এনিথিং এলছ মানে কি? এনিথিং এলছ মানে আৰু কিবা, মানে ইয়াৰ অৰ্থ হ'ল আৰু কিবা। এতিয়া আমি যদি দোকানত বস্তুবিলাক কিবা বস্তু কিনিবলৈ যাওঁ, তেতিয়া দোকানীয়ে সোধে, আপুনি বস্তু কিনাৰ পাছত দোকানীয়ে সোধে আৰু কিবা লাগিব নেকি, আৰু কিবা লাগিব নেকি? গতিকে তেনেকুৱা ক্ষেত্ৰত আমি এনিথিং এলছ ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে, আপুনি আৰু কিবা বিচাৰে নেকি? আপুনি আৰু কিবা ক'ব বিচাৰে নেকি? যদি আমি কওঁ যে আপুনি আৰু কিবা ক'ব বিচাৰে নেকি? ডু ইউ ৱান্ট টু সে এনিথিং এলছ? ডু ইউ ৱান্ট টু সে এনিথিং এলছ? গতিকে এনেকুৱা ক্ষেত্ৰত আমি এনিথিং এলছ ব্যৱহাৰ কৰিব পাৰি আৰু কিবা। আপুনি আৰু কিবা কিনিব বিচাৰে নেকি? আপুনি আৰু কিবা কিনিব বিচাৰে নেকি? ডু ইউ ৱান্ট টু বাই এনিথিং এলছ? ডু ইউ ৱান্ট টু বাই এনিথিং এলছ? আপুনি আৰু কিবা খাব বিচাৰে নেকি? আপুনি আৰু কিবা খাব বিচাৰে নেকি? ডু ইউ ৱান্ট টু ইট এনিথিং এলছ? ডু ইউ ৱান্ট টু ইট এনিথিং এলছ? মানে আৰু কিবা। আমি যেতিয়া কথা বতৰা পাতিবলৈ হ'লে আৰু কিবা লাগিব নেকি, আৰু কিবা খাব বিচাৰে নেকি, বা আৰু কিবা কিনিব বিচাৰে নেকি, তেনেকুৱা ক্ষেত্ৰত আমি এনিথিং এলছ ব্যৱহাৰ কৰিব পাৰি। তুমি আৰু একো কৰাৰ প্ৰয়োজন নাই। তুমি আৰু একো কৰাৰ প্ৰয়োজন নাই। সেইটো আমি ক'ম, তুমি আৰু একো কৰাৰ প্ৰয়োজন নাই। ইউ ডোন্ট নিড টু ডু এনিথিং এলছ। ইউ ডোন্ট নিড টু ডু এনিথিং এলছ। তুমি আৰু একো কৰাৰ প্ৰয়োজন নাই। তেওঁ আৰু একো কৰিব নোৱাৰে। তেওঁ আৰু একো কৰিব নোৱাৰে। হি কেনট ডু এনিথিং এলছ। হি কেনট ডু এনিথিং এলছ। মই আৰু একো খোৱা নাছিলো। মই আৰু একো খোৱা নাছিলো। I did not eat anything else. I did not eat anything else. মই আৰু একো খোৱা নাছিলো। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো 2 মিনিটৰ ভিডিঅ'টো আপোনালোকে যদি ঘৰত 2 মিনিট সময় চাই, গতিকে মই আশা কৰোঁ নিশ্চয় আপোনালোকে শিকিব পাৰিব আৰু ঘৰত ল'ৰা ছোৱালীবিলাকো শিকাব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, লগতে কমেণ্ট কৰি জনাব, লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।